আভা আছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপেল গছৰ উইণ্টাৰ কাটিং কেনেদৰে কৰা হয় তাকে দেখুৱাবলৈ ওলাইছোঁ। এই উইণ্টাৰ কাটিং আপেল গছৰ ফল ফুল আনিবৰ বাবে অতি গুৰুত্বপূৰ্ণ। নৱেম্বৰৰ ফাৰ্ষ্ট উইকতে এই আপেলৰ উইণ্টাৰ কাটিং কৰিব লাগে। আজি সেয়েহে মই ইতিমধ্যে কাটিং কৰিলোঁ। যিহেতু মোৰ কেমেৰা ধৰাৰ অসুবিধা হয় কাটিং কৰাৰ সময়ত, সেইবাবে মই গছৰ ডালবোৰ কাটিং কৰিলোঁ। এয়া দেখিছেনে? আৰু কাটিং কৰাৰ লগতে আমি গছৰ পাতবোৰো ইতিমধ্যে ছিঙি দিছোঁ। যিহেতু আমাৰ জলবায়ুত গছৰ পাতবোৰ সৰি নাযাব, সেইবাবে আমি গছৰ পাতবোৰ ছিঙি দিছোঁ। এয়া গছৰ ডালবোৰ ইয়াতে পৰি আছে। আৰু গছৰ যাতে ৰ'দ বতাহ সমানে পায় গছজোপাই, তাৰ বাবে আমি ইয়াৰ মাজত সৰু সৰু যিবোৰ ডাল আছিল সেইবোৰো কাটি পেলাইছোঁ। এই গছজোপাৰ বাবে উইণ্টাৰ কাটিং অতি গুৰুত্বপূৰ্ণ। এই সময়ত ডমেঞ্চি পিৰিয়ডৰ চিলিং আৱাৰৰ সময়খিনিত এনে কাটিং কৰাৰ ফলত গছজোপা মানসিকভাৱে ভয় সোমোৱাৰ ফলত নিজৰ বংশৰক্ষাৰ বাবে বৃদ্ধিৰ পৰিৱৰ্তে বীমা গঠনত মনোনিৱেশ কৰিব। আৰু যাৰ বাবে অহা মাৰ্চ মাহত এই ইয়াতে বীমা গঠন হ'ব। আৰু এই বীমা বা নোটবোৰতে ফুল ফল আহিব। আৰু অধিক হাৰত যাতে এই বীমা বোৱা নোটবোৰ গঠন হয়, আমি তাৰ বাবে ইয়াৰ ডালবোৰ এনেদৰে ধেনুভিৰীয়াকৈ বান্ধি দিছোঁ। এই দেখিছে নহয়, এই ডালবোৰ এনেদৰে আমি ধেনুভিৰীয়াকৈ বান্ধি দিছোঁ। আৰু আমি এই ডালটো আমি ষ্ট্ৰেট ৰাখিছোঁ পোনে পোনে। এইটো ডাল আমি কাটিং এনেদৰে বান্ধি দিয়া নাই। আজিৰ ভিডিঅ'টিত মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।